নমস্কাৰ ওয়েলকাম বেক টু মাই চেনেল জিয়ৰী হাজপাৰ আকৌ স্বাগতম জনাইছো সকলোকে মোৰ চেনেলত আজি আকৌ মই আপোনালোকক দেখাবলৈ চাদৰ মেখেলাৰ ভিডিও লৈ আহিছো আজি আপোনালোকে মোৰ তাত ইউনিক ডিজাইনৰ চাদৰ মেখেলা দেখা পাব আৰু ভেৰাইটিজ অফ কালাৰ পাব আৰু যোনে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকক কৈ দিও যে আপোনালোকে যদি চাদৰ মেখেলাৰ ভিডিও আৰু গহনাৰ ভিডিও মানে কেঁচাহনৰ গহনাৰ ভিডিও যদি চাই ভাল পায় আৰু যদি ল'ব বিচাৰে তেতিয়া হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি থব মোৰ ভিডিওবোৰৰ নটিফিকেশন পাবলৈ আৰু যদি আপোনালোকে মোৰ শ্বৰুমত নিজে আহি ল'ব বিচাৰে তেতিয়া হলে ল'ব পাৰিব মোৰ শ্বৰুম এভেইলেবল আছে হৰভোগত আমাৰ বৰপেটা ডিস্ট্ৰিক্ট হয় আপোনালোকে আমাক কন্টাক্ট কৰি তেনেকৈ আহিব পাৰিব আৰু আপোনালোকে অনলাইন ললে আমাক অনলাইন পেমেন্ট কৰিব পাৰিব আমাৰ সিওডি এতিয়ালৈকে এভেইলেবল হোৱা নাই লাহে লাহে এভেইলেবল হ'ব আপোনালোকে এতিয়া ললে আমাৰ পৰা অনলাইন পেমেন্ট কৰি ল'ব লাগিব সো বলক আজি ভিডিওটো ষ্টাৰ্ট কৰো প্ৰথমতে মই আপোনালোকক দেখাবলৈ বিচাৰিছো সুপাৰ কটনৰ এটা জোৰা খুব মৰম লগা হয় কালাৰটো চাওক মই আপোনালোকক খুলি দেখাই দি আছো এইখন আহিব চাদৰ ইয়াত সৰু বুটাৰ ৱৰ্ক আছে আৰু ডাঙৰ বুটাৰ ৱৰ্ক আছে হোৱাইট আৰু ব্লু কালাৰত এনেকুৱাকে বুটা আছে এটো হ'ব চাদৰৰ আঁচলত এনেকুৱাকে ৱৰ্ক আছে তাৰপিছত আহিব এখন মেখেলা এখন আহিব মেখেলাটো আঠৰ ওপৰলৈকে ৱৰ্ক আছে পিছফালে কেইটা সাইড পাৰি দিয়া আছে চাদৰৰ সাইড পাৰি আৰু এটো ব্লাউজ পিছৰ স্লিপছত পাৰি আছে এটা এটো অকমান ডাঙৰ হ'ব ব্লাউজৰ স্লিপছৰ পাৰিটো ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব আৰু হোৱাটসএপ কৰিব পাৰিব only 1550 rupeesত 1550 টকা ল'ব পাৰিব এই জোৰাটো আপোনালোকে আৰু এটা সুপাৰ কটনৰ জোৰা দেখাম আপোনালোকক এইখন আছে চাদৰ ইয়াত তামাগুনা ৱৰ্ক কৰা আছে তামাগুনা আৰু ইয়েলো কালাৰত বুটা কৰা আছে চাদৰৰ আঁচলটো এইটো হ'ব লগতে আহিব এখন মেখেলা এইখন আহিব মেখেলা এইখন হ'ব মেখেলা খুব মৰম লগা হয় কালাৰটো একিটা আহিব সাইড পাৰি তামাগুনাৰে ৱৰ্ক কৰা আছে সাইড পাৰি কেইটা কিমান ধুনিয়া হয় চাওক সাইড পাৰি কেইটা আৰু লগতে দিয়া আছে এটো ব্লাউজ পিস আহিব তা স্লিপছত পাই থাকিব ব্লাউজৰ এই সুপাৰ কটনৰ জোৰাটো আপোনালোকে ল'ব পাৰিব only 1700 টকাত এটোৰ কোৱালিটি অকমান বেছি ভাল হ'ব আগৰটোতকে সেই কাৰণে এই জোৰৰ দাম অকমান বেছি হ'ব 1700 টকা হ'ব সুপাৰ কটনৰ জোৰাটোৰ এজোৰ আপোনালোকক আৰু মই সুপাৰ কটনৰ জোৰা দেখাই দিছো এজোৰৰ কালাৰটো বহুত মৰম লগা হয় চাওক খুলি দেখাই দি আছো মই এইখন আহিব চাদৰ খনখনকে বুটা কৰা আছে ইয়াত ৰেড আৰু হোৱাইট কালাৰত এনেকুৱাকে কস বুটা আছে ডিজাইন কৰা এইটো আহিব চাদৰৰ আঁচল আৰু এইখন আহিব মেখেলা চাওক কিমান ধুনিয়া হয় কালাৰটো লগতে আহিব একিটা সাইড পাৰি আৰু এইটো হ'ব ব্লাউজ পিস
এইটো হ'ব ব্লাউজ পিস যোৰাটো ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব আৰু WhatsApp কৰিব পাৰিব ল'ব পাৰিব অনলি 1700 টকাত সুপাৰ কটনৰ যোৰা এই যোৰাটো সুপাৰ কটনৰ যোৰা দেখাম ব্ৰাউন কালাৰত এখনটো তামাগুনা ওয়ার্ক আছে আৰু ইয়েলো কালাৰত তামাগুনা আৰু ইয়েলো কালাৰৰ ওয়ার্ক আছে এটো আহিব আসল হোল বডি বুটা আছে এখন আহিব মেখেলা এখন আহিব মেখেলা পিছফালে দিয়া আছে কেইটা সাইড পাৰি আৰু লগতে থাকিব এটা ব্লাউজ পিস স্লিপছত পাৰি আছে এটা ব্লাউজৰ এটা হ'ব ব্লাউজ পিসটো বহুত ডাঙৰ হয় চাওক দাম সেম হ'ব 1700 টকা ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব আৰু WhatsApp কৰিব পাৰিব এইবাৰ মই আপোনালোকক নুনি কটনৰ যোৰা এযোৰ দেখাম প্ৰিমিয়াম কোৱালিটিৰ হোৱাইটৰ আছে এইখন আহিব সাদৰ ইয়াত পাৰ্পল কালাৰ লেভেণ্ডাৰ কালাৰ আৰু তামাগুনাৰ ওয়ার্ক কৰা আছে সাদৰৰ আসলটো আহিব এনেকুৱাকে পিছত আহিব এখন মেখেলা খুব ধুনিয়া হয় কাপোৰটো আপোনালোকে ললে বহুত মানে ভাল পাব প্ৰিমিয়াম কোৱালিটিৰ হয় কাপোৰটো একেটা আহিব সাইড পাৰি এনেকুৱাকে সাইড পাৰি লগতে দিয়া আছে এটো ব্লাউজ পিস এটো হ'ব ব্লাউজ পিসৰ স্লিপছত পাৰি এটা আছে এনেকুৱাকে ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব আৰু WhatsApp কৰিব পাৰিব ল'ব পাৰিব অনলি 1700 টকাত এইবাৰ মই আপোনালোকক দেখাম গাড়ী দিয়া কেঁচা পাট এখন নেভি ব্লু কালাৰত হ'ব সাদৰখন আহিব এনেকুৱাকে ব্ৰকেট ডিজাইন হ'ব সাদৰৰ আসলত ব্ৰকেট ডিজাইন কৰা আছে এনেকুৱাকে আৰু হোল বডি বিন্দি বুটা ওয়ার্ক আছে একেটা আহিব সাইড পাৰি সাদৰখনৰ লগতে দিয়া আছে সাইড পাৰি কেইটা তাৰ পিছত আহিব এখন মেখেলা এখন আহিব মেখেলা আৰু এইটো হ'ব ব্লাউজ পিস অল ওভাৰ ওয়ার্ক আছে ব্লাউজ পিসটোত এইটো ব্লাউজ পিস ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব আৰু WhatsApp কৰিব পাৰিব ল'ব পাৰিব অনলি 1750 টকা গাড়ী দিয়া কেঁচা পাট এইবাৰ এখন আহিব ৰেডত গাড়ী দিয়া কেঁচা পাট আগৰখনৰ লগত সেম হ'ব ব্ৰকেট ডিজাইন একেটা আহিব সাইড পাৰি ডিজাইনবোৰ সেম হ'ব বিন্দি বুটা ওয়ার্ক আছে রেড কালাৰত এখন আহিব মেখেলা লগতে থাকিব এইটো ব্লাউজ পিস অল ওভাৰ ওয়ার্ক আছে ব্লাউজ পিসটোত এযোৰ আৰু আপোনালোকক মই নুনি কটনৰ যোৰা দেখাম বটম গ্ৰীন কালাৰ আছে এখন আহিব সাদৰ খুব ধুনিয়া হয় চাওক বিন্দি বুটা ওয়ার্ক আছে হোল বডি ইয়েলো কালাৰত সাদৰ আসলটো ব্ৰকেট ডিজাইনত আহিব এনেকুৱাকে
মেখেলাখন দেখাই দি আছো এইখন আহিব মেখেলা মেখেলাখনতো ব্ৰকেট ডিজাইন কৰা আছে এইখন আহিব মেখেলা এইটো আহিব ব্লাউজ পিস চাদৰখনৰ লগতে দিয়া আছে একেটা সাইড পাৰি চাদৰখনৰ লগতে দিয়া আছে একেটা সাইড পাৰি জোৰাটো ভাল লাগিলে স্ক্ৰিনশ্বট লব আৰু WhatsApp কৰিব পাৰিব অনলি 2450 টকা 2450 रुपीसত লব পাৰিব এই নুনি কটন জোৰাটো এইবাৰ মই আপোনালোকক ষ্টেপল কটনৰ জোৰা দেখাম এই যে গ্ৰীন কালাৰত আছে ব্ল্যাক কালাৰত নহয় দেই গ্ৰীন হয় চাওক এই জোৰা বটম গ্ৰীন কালাৰতে হয় হোল বডি এনেকুৱাকে তামাগুনা ওয়ার্ক কৰা আছে ইয়াত ময়ূৰ ডিজাইন কৰা আছে ৰেড মিনা কৰা আছে তাৰ পিছত আহিব এখন মেখেলা এইখন আহিব মেখেলা আঠু ওপৰলৈকে ওয়ার্ক কৰা আছে ইয়াতো সেম ডিজাইন কৰা আছে ময়ূৰ ডিজাইন আছে তামাগুনা ওয়ার্ক কৰা আছে হোল চাদৰ মেখেলা জোৰত একেটা আহিব সাইড পাৰি আৰু লগতে থাকিব এটা ব্লাউজ পিস এটো হ'ব ব্লাউজ পিস 1650 টকা লব পাৰিব 1650 रुपीसত লব পাৰিব এই ষ্টেপল কটনৰ জোৰাটো এবাৰ মই আপোনালোকক আৰু ভায়োলেট কালাৰৰ ষ্টেপল কটনৰ জোৰা দেখাম এইখন আহিব চাদৰ হোল বডি ধুনিয়াকে ওয়ার্ক কৰা আছে ৰেড কালাৰ হোৱাইট কালাৰ আৰু ইয়েলো কালাৰত চাওক গছ বুটা ডিজাইন কৰা আছে সৰু সৰুকে ধৰিব পাৰিছেনে আৰু এইটো আহিব চাদৰৰ আঁচলটো ইয়েলো কালাৰত আৰু ৰেড কালাৰত মিনা কৰা আছে আহিব এখন মেখেলা এইখন আহিব মেখেলা এটো হ'ব ব্লাউজ পিস আৰু একেটা হ'ব সাইড পাৰি লব পাৰিব অনলি 1550 रुपीसত অনলি 1550 रुपीसত এই ষ্টেপল কটনৰ জোৰাটো আপোনালোকে পাই আছে সোনকালে ক্ৰয় কৰি লওক সোনকালে অৰ্ডাৰ কৰি লওক আজি ভিডিওটো মই এইখিনিতে সামৰিবলৈ ওলাইছো আশা কৰো আপোনালোকে মোৰ ভিডিওটো চাই ভাল পালে যদি ভাল পালে এটা লাইক কৰিবলৈ নাপাহৰিব নেক্সট ভিডিওত লগ পাম বুলি আশা থাকিল ধন্যবাদ